বৃদ্ধি পাইছে খোৱা পানীৰ সমস্যা। এটুপি বিশুদ্ধ খোৱাৰ পানীৰ বাবে হাহাকাৰ সমষ্টিটোত। পশ্চিম কাৰ্বি আংলঙৰ চেংবিৰি লিণ্ডক ৰম্পি গাঁৱত স্থিত LP স্কুলৰ দুৰৱস্থাৰ ফলত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ অভিভাৱকসকলে। ৰহা ধৰ্ষণ হত্যাৰ বলি হোৱা পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰয়াত সুমিলা ৰংহাম্পেৰ আত্মাৰ চিৰশান্তিৰ বাবে আৰু দোষীক ফাঁচি দিয়াৰ দাবীত গাঁওপা দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লুম্বাজং পৰিষদীয় সমষ্টিত বুধবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ নৱ সমিতি গঠিত কৰে। মঙ্গলবাৰে ডিফু জিৰিকাংনেপ ইউথ সমিতিৰ উদ্যোগত প্ৰয়াত সুমিলা ৰংহাম্পেৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে কামনা কৰে। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজাক মই মঞ্জুৰাম পিপি। ৰহা ধৰ্ষণ হত্যাৰ বলি হোৱা পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰয়াত সুমিলা ৰংহাম্পেৰ আত্মাৰ চিৰশান্তিৰ বাবে আৰু দোষীক ফাঁচি দিয়াৰ দাবীত গাঁওপা দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা মঙ্গলবাৰে জাপং খৰচিং ক্ৰ LP স্কুলত কাৰ্বি আংলং ইউনাইটেড পিপলছ এছ'চিয়েশ্যন চুমুকৈ গাঁওপা দল সংগঠনে ৰহা ধৰ্ষণ হত্যাৰ বলি হোৱা পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰয়াত সুমিলা ৰংহাম্পেৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰে। লগতে গাঁওপা দল সংগঠনৰ সভাপতি সুৰেন্দ্ৰ তকবীৰ নেতৃত্বত এই পৰিকল্পিত হত্যাৰ ন্যায়ৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পশ্চিম কাৰ্বি আংলঙৰ চেংবিৰি লিণ্ডক ৰম্পি গাঁৱত স্থিত LP স্কুলৰ দুৰৱস্থাৰ ফলত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ অভিভাৱকসকলে। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকামৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত থকা চেংবিৰি লিণ্ডক ৰম্পি গাঁৱত স্থিত LP স্কুলৰ জৰাজীৰ্ণ অৱস্থা। বিদ্যালয়খনত নাই কোনো ভাল শ্ৰেণীকোঠা, নাই কোনো ভাল শিক্ষক। ইয়াৰ উপৰি বিদ্যালয়খনৰ লগতে অঞ্চলটোত কোনো সুচল বাট পথৰ ব্যৱস্থা নাই। সেয়ে চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজৰ লগতে অভিভাৱকসকল। সেয়ে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে অতি শীঘ্ৰে পথৰ লগতে বিদ্যালয়খনৰ সুব্যৱস্থা কৰি দিয়াৰ বাবে চৰকাৰক অনুৰোধ কৰে অঞ্চলটোৰ ৰাইজে। নীলি পৰিষদীয় সমষ্টিত দিনক দিনে বৃদ্ধি পাইছে খোৱা পানীৰ সমস্যা। এটুপি বিশুদ্ধ খোৱাৰ পানীৰ বাবে হাহাকাৰ সমষ্টিটোত। চাওঁ আহক আমাৰ এই প্ৰতিবেদন। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 25 নং নীলি পৰিষদীয় সমষ্টিত দিনক দিনে বৃদ্ধি পাইছে খোৱা পানীৰ সমস্যা। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ সমষ্টিটোৰ বিভিন্ন অঞ্চলত। খোৱা পানীৰ লগতে অঞ্চলটো অধিক খৰাং হৈ পৰা খেতি বাতিৰ সমস্যাৰো দেখা দিছে। নীলিমৰ পৰা অনিল চন্দ্ৰ ৰংফাৰৰ প্ৰতিবেদন, নিউজ 24 কাৰ্বি আংলং। মঙ্গলবাৰে ডিফু জিৰিকাংনেপ ইউথ সমিতিৰ উদ্যোগত প্ৰয়াত সুমিলা ৰংহাম্পেৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে কামনা কৰে। ডিফু জিৰিকাংনেপ ইউথ সমিতিৰ উদ্যোগত মঙ্গলবাৰে ৰহা ধৰ্ষণ হত্যাৰ বলি হোৱা পশ্চিম কাৰ্বি আংলং জিলাৰ 12 বছৰীয়া কিশোৰী প্ৰয়াত সুমিলা ৰংহাম্পেৰ আত্মাৰ চিৰশান্তিৰ বাবে কামনা কৰে। লগতে সুমিলাৰ হত্যাকাৰীসকলক ফাঁচি দিয়াৰ দাবী জনায়। লুম্বাজং পৰিষদীয় সমষ্টিত বুধবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ নৱ সমিতি গঠিত কৰে। লুম্বাজং পৰিষদীয় সমষ্টিত লাংচলিয়াটত কাৰ্বি ছাত্ৰ সন্থাৰ নৱ শাখা সমিতি গঠিত কৰে। উক্ত সভাত ৰামসিং তকবি হামৰেন জিলা সমিতিৰ ছাৰ ইম্বে, বিষ্ণুৰাম ফাংচো, মণিৰাম তেৰণ প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। উল্লেখযোগ্য যে নৱপ্ৰজন্মক কেনেকৈ আগুৱাই লৈ যাব পাৰিব, কেনেধৰণৰ শিক্ষা প্ৰদান কৰিব লাগে আৰু সজাগতা হৈ কেনেধৰণৰ কাৰ্য কৰা প্ৰয়োজন, এনেধৰণৰ মন্তব্য উল্লেখ কৰে জেছন টিমুঙে। আজিলৈ ষ্টুডিঅ'ৰ মজাৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব নিউজ 24 কাৰ্বি আংলং।